हेलो फ्रेंड गुड मर्निंग सेनाज ब्लगर अन्यटा भिडिओले आपनालोक सकलोके स्वागतम जनाइছো आशा करूँ आपनालोक भाले आछे मोरो भाल আজি भिडिओ स्टार्ट करते सरप्राइजके प्रथम देखाइছো आरो हि हुई उठी रुटी खाले रुटी खोৱাৰ पाছত साइकेल चলাই আছে आरो আজিও বতৰটো ৰ'দ নাই আৰু এনেকুৱা বতৰ হলে ভাল নালাগে ৰ'দ দিলেহে ভাল লাগে কাম কৰিবলৈ মন নাযায় এনেকুৱা বতৰত আৰু কাপোৰ আজি বহুত ধোৱা হ'ল सबनमो धुले एखिनि पैसे अकनमानिजनी कापोर एखिनि टाइट हुइसे और बहुत कापोर धोआ हल दुइजनिया कापोर मेला आछे यात और आमार सारफ्राजे साइकेलखনৰ अवस्था की करिले ब्रेकडाल बेया करि पेलाले আজি অলপমান দিনৰ আগত মিস্টাৰে ঠিক কৰি দিছিলেহে কিন্তু এয়া এতিয়া আকৌ এৰালে ইডাল ব্ৰেক নাই সাইকেলৰ তেনেকে কৰি চলাই আছে और एतिया जाओ आमार इनाया आसलो इनाया की करि आछे देखाय आहुंगे आपनालोকক एफले आमार इनाया टुपनी इमान धुनियाকৈ हुई आछे ताई का कापोरखन दि दिया सुते उठी गइसु और आर पासे खुवाइছে আজি ताई हि नुहुवाले হয় মানে ইনায়াৰ মাকে মোবাইলটো দি দিছে তাই ভাগৰ আৰু হি গেম খেলি খেলি ছোৱালী ৰখি আছে মোবাইলটো নিদিয়া হলে হি ছোৱালী নৰখিলে হয় আৰু এটা মোবাইলটো দিছে কাৰণে হি তাই খুৱাইছে অথনি পাতা তাই কুচত লৈ আছে ইনায়াৰ মাকে কি কৰি আছে सब नामे भात बनाले मैं भात बनवाई ना मयो बनाओ बहुत टाइमे हल ओ ताई हुआ ना हार पाई आछे हार पाई आछा शुभ टुपनी निशा आछे मैं भिडिओ करि থাকিলে নুহুবে हुआई दिया ओ हि एटा नुहुवे मैं जे भिडिओ करार কাৰণে उठाई दिलो एटा हि কৈছে আপুনি हुआई दियक हुआ मैं भात बनागे किचेनल आहिए माछ बनाबर कारण रेडी कर लैसो आज बेंगेना और माछर लगत बनाम बेंगेना माछ खाइसो किन्तु बिलाही बेंगेना माछ एकेलगे खुआ ना आज फार्स्ट टाइमर कारण खाम और फार्स्ट टाइमर कारण बनाम आपनालोকক देखाम केनेকৈ बनाम तार कारण मैं बेंगेना अलप डाঙर डाঙरকৈ काटि लैसो और एके नियमते मैं आलू काटि दिलो एटा और एफाले आगतीयाকৈ माछ फ्राई কৰি ৰাখিছিলোঁ আৰু বিলাহী দুটাও কাটি দিছোঁ ডাঙৰ ডাঙৰকৈ আৰু ৰেড চিলিৰ কাৰণে 1 চামুচ হালধি পাউডাৰ 1 চামুচ সোৱাদ অনুযায়ী নিমখ নহৰু পেষ্ট 1 চামুচ আৰু পিঁয়াজ এফালে আৰু আজি সব বেঙেনা খোৱা হ'ব এফালে বেঙেনা পিটিকা বনাবৰ কাৰণে সব ৰেডি কৰি ৰাখিছোঁ খাবৰ সময়ত নিমখ দি সানিলেই কৰোঁ মই বেঙেনা খাই ভাল পাওঁ সেইবাবে আজি সব বেঙেনাই বনোৱা হৈছে और इतना मिठातेलखिनि गरम होवात मैं इयात पियाज दी दिलो एटा पियाजखिनि दियार पाছত जिखिनि নহৰু पेस्ट बनाई राखिছোঁ নহৰু पेस्टखिनिও दी दिलो एटा मैं এই গোটেইখিনি কালাৰটো চেঞ্জ হোৱালৈকে ভাজি থাকিম আপোনালোকে ইচ্ছা কৰিলে এইখিনি সময়তে কেঁচা জলকীয়া ব্যৱহাৰ কৰিব পাৰিব কিন্তু আমাৰ সাৰফ্ৰাজে জ্বলা নাখায় সেইবাবে মই ইয়াত জ্বলা দিয়া নাই আৰু যদি কেঁচা জলকীয়া দিয়া হয় ইয়াৰ গোন্ধটো বহুত ধুনীয়া হয় আৰু খাবলৈও ভাল লাগে আমি জ্বলা খাবলৈ এৰিয়ে দিয়া হৈছোঁ সাৰফ্ৰাজৰ কাৰণে জ্বলা দিলে ভাল লাগে নহৰু আৰু পিঁয়াজৰ কালাৰটো চেঞ্জ হ'ল এইখিনি সময়তে মই ইয়াত যিখিনি বিলাহী কাটি ৰাখিছিলোঁ সেইখিনি ইয়াতে দি দিলোঁ আৰু লগতে মই যিখিনি মছলা ৰেডি কৰি ৰাখিছিলোঁ সেইখিনিও ইয়াতে দি দিছোঁ গোটেইখিনি দিয়াৰ পাছত ধুনীয়াকৈ এবাৰ মিলাই লওঁ और एतिया मैं जिखिनि बेंगेना आलू काटि थैছিলোঁ সেইখিনি ইয়াতে দি দিওঁ আৰু বিলাহীখিনি মই নৰম হোৱালৈকে ভাজি থকা নাই আপোনালোকে সেইটো কথা মন কৰিব আৰু মই লগালগ বেঙেনা আৰু আলুখিনি দি দিলোঁ এতিয়া বেঙেনা আলু দিয়াৰ পাছত মই গোটেইখিনি এবাৰ ভালকৈ মিলাই লওঁ এতিয়া মই গেছটো সিমত ৰাখি বেঙেনাৰ পৰা যিটো পানী ওলাব সেই পানীখিনি শুকাবলৈ দিম मैं 2 मिनिटर पाছত চেক কৰিছোঁ और बेंगेनार পৰা যিটো পানী ওলাইছিলে সেই গোটেই পানীখিনি ধুনীয়াকৈ শুকালে আৰু এতিয়ালৈকে মই ইয়াত এক্সট্ৰা পানী ব্যৱহাৰ কৰা নাই এতিয়াহে ইয়াত মই অলপ পানী দিছোঁ
এতিয়া মই পানীখিনি দিয়াৰ পাছত ধুনীয়াকৈ উতলিবলৈ এৰি দিম। এইখিনি ধুনীয়াকৈ উতলি আছে। এইখিনি সময়তে যিখিনি মই মাছ ফ্ৰাই কৰি ৰাখিছিলোঁ সেই মাছখিনি ইয়াতে দি দিলোঁ। আৰু আপোনালোকে ইয়াত যিকোনো মাছ ব্যৱহাৰ কৰিব পাৰিব। মই ইয়াত ৰৌ মাছ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নিজৰ পচন্দ অনুযায়ী মাছ ব্যৱহাৰ কৰিব। এতিয়া মাছখিনি দিয়াৰ পাছতো মই গোটেইখিনি এবাৰ ভালকৈ মিলাই লওঁ। ইয়াতে মই এতিয়া আৰু অলপ পানী ব্যৱহাৰ কৰিছোঁ, কিন্তু মই পাছত পানী নিদিওঁ আৰু এতিয়াই দি দিছোঁ। পাছত যদি পানী দিয়া হয় আকৌ বেয়া হ'ব খাবলৈ। এতিয়া মই এইখিনি 5 মিনিটৰ কাৰণে উতলিবলৈ এৰি দিওঁ। 5 মিনিট সময় হৈ গ'ল আৰু এতিয়া 5 মিনিটৰ পাছত চেক কৰিছোঁ। এইখিনি ধুনীয়াকৈ উতলি আছে আৰু বেছি পানী শুকুৱাই নিদিওঁ, কাৰণ বেছি পানী যদি শুকুৱাই দিওঁ খাবলৈ ভাল নালাগিব আৰু ঠাণ্ডা হ'লেতো অলপ ডাঠ হ'বই। আৰু বেঙেনা বিলাহী মাছ বনাইছোঁ যিহেতু পানীটো যদি শুকুৱাই দিওঁ ভাল নালাগিব, থুপথুপীয়া হ'লে ভাল লাগিব। আৰু ওপৰতে মই অলপ ধনিয়া পাতো ছটিয়াই দিছোঁ। আৰু এতিয়া মোৰ টেষ্টি বেঙেনাৰ লগত বনোৱা মাছৰ জোল ৰেডি। এইটো বৰ বেছি জোলো কৰা নাই হৈ গ'ল। আৰু গেছ লেতেৰা হৈ গৈছে। এতিয়া গেছটো মুচি চাফা কৰি লওঁ। অথনিৰ পৰা কৈ আছে আম্মা চেয়াৰখন দেখাই দিয়া, ভিডিঅ' কৰিব লাগে আপোনালোকক দেখাবৰ কাৰণে। আৰু সি নতুনকৈ লৈছে আজি, তাক মই চেয়াৰখন লৈ দিলোঁ। আমাৰ এইফালে 50 টকীয়া 100 টকীয়া বেপাৰী যায় আৰু তাত সৰু সৰু খৰাহী, বাল্টিং, গামলা আজি কিনি দিছোঁ ৰ'বা, এনেকুৱা বস্তুবিলাক লৈ যায় 50 টকা 100 টকা। আৰু তাৰ পৰা এইখন ল'লোঁ, এইখন 100 টকা লৈছে। আৰু 100 টকাত বহুত ধুনীয়া বস্তু আহিছে, ভাবিলোঁ আপোনালোকক দেখাওঁ। আৰু তাৰোপৰি সিও আমনি কৰি আছে, সেইকাৰণে দেখাওঁ বুলি ভাবিলোঁ। দেখাই দিয়া, উঠি পেলাই দেখাই দিয়া তুমি। এইখন চেয়াৰখন সঁচাকৈ ভাল লাগিছে। চেয়াৰখন সূতা নহয় বাবা, এইটো ডিজাইনেই হয়। পানী দিব পাৰি। আৰু 100 টকাত বহুত ধুনীয়া বস্তু আহিছে, একদম ডাঠ বস্তুটো ভাল লাগিছে দেখি। আৰু চাৰফ্ৰাজৰ সৰুটো এখন আনি দিছিলে সি সৰু থাকোঁতে, আৰু সেইখন 250 নে 350 টকা লৈছিলে। মই পাহৰিলোঁ, বৰ ভালকৈ মনত নাই, কিন্তু সেইখন চাই এইখন বহুত কমত পোৱা যেন লাগিছে আৰু ভাল লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু আপোনালোকৰ ফালে এনেকুৱা বেপাৰী যায়নে সেইটোও জনাব। আৰু আজিকালি প্ৰায় ঠাইতে যায় এনেকুৱা বেপাৰীবিলাক, 50 টকা 100 টকাৰ থালাত বস্তু লৈ যায়। বহুত ধুনীয়া ধুনীয়া বস্তু পোৱা যায় তাৰ পৰা। আৰু আজি আমাৰ চাৰফ্ৰাজৰ দিনতে ঠাণ্ডা লাগিলে গৰম কাপোৰ নিজে নিজে পিন্ধি লৈছে। আজি নিজে ভাত খালে, আজি চাৰফ্ৰাজে নিজে ভাত খালে, মই আপোনালোকক কোৱা হোৱাই নাই। আৰু এতিয়া সি ভাত খালে, মই ভাত খোৱা নাই, মোৰ ভোক লাগিছে, মই ভাত খাই লওঁ, তাৰপাছত আপোনালোকক দেখাই আছোঁ কি কৰোঁ। আৰু এতিয়া কি কৰা তুমি? হা, পঢ়িবা? এতিয়া আমাৰ চাৰফ্ৰাজ পঢ়িব আৰু আম্মা ভাত খাব। আমাৰ ইনায়াই কি কৰি আছা? কেকা ক'ত গ'ল? কেকা ক'ত গ'ল? কেকা শুই আছে। চাৰফ্ৰাজ কেকা শুই আছে। খোৱাৰ পাছত বহুত ঠাণ্ডা লাগিলে, একদম চুৱেটাৰ লগাই ল'লোঁ। আৰু ইনায়াক শুবলৈ দিছোঁ, চকুত টোপনি নাই তাইৰ। আৰু আজি আমাৰ মাৰ গাটো বেয়া, মাৰ জ্বৰ উঠিছে। আৰু এই মাহী হয়, আমাৰ মাহী আহিছে মাক চাবলৈ। ইনায়াক মাকৰ ওচৰত দি থৈ আহিলোঁ আৰু মাহীও গ'ল, আপোনালোকক দেখুওৱা নহ'লে। আৰু অলপ শুম বুলি ভাবিছিলোঁ, কিন্তু এইফালে এই আন্ধাৰ হ'লেই, শুবলৈ এতিয়া সময় নাই। চাৰফ্ৰাজো উঠি গৈ শুবলৈ হ'ল, মই অলপ সময় মাৰ ওচৰত বহি দিলোঁগৈ। আৰু এতিয়া চাৰফ্ৰাজ উঠিব, সেইকাৰণে মোৰ শুইও একো লাভ নহ'ব। সেইকাৰণে হ'লেও সি শুই নুঠুঠাৰলৈকে 15 মিনিটমান তাৰ লগত মই ৰেষ্ট লওঁ। সেইকাৰণে ভাবিছোঁ আজিৰ ভিডিঅ'টো মই ইমানখিনিতে সমাপ্তি কৰি দিওঁ। যদি ভিডিঅ'টো চাই পেলাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ চাই থকা হ'লে ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।